Hi, hello, namaskar and welcome back to my YouTube channel. আজি আমি গৈ আছো বৰ্তমান মই গৈ আছো এডোখৰ পিকনিক স্থলীলে য'ত হাজাৰ হাজাৰ মানুহ আহি থাকে কিন্তু নতুনকৈ এডোখৰ ওলাইছে এডোখৰ জেগা মোৰ হাতত এইটো কি আছে চাওক এইটো মোৰ হাতত আছে কেৰাহী আজি খানা খাম আমি সকলোৱে মই অকলে যোৱা নাই প্ৰায় কেইবাজনো গৈ আছে লগত গতিকে বলকচোন যাওঁ কিনো আছে চাওঁগৈ আৰু আপোনালোককো দেখাম তাৰ পৰিৱেশ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক বলক তেতিয়াহ'লে গৈ থাকোঁ এনেদৰে শিল আৰু পানীৰ মাজে মাজে আহি আহি আমি আধা দূৰত্ব অতিক্ৰম কৰিলোঁ আৰু আমি বৰ্তমান যথেষ্ট ভাগৰুৱা হৈ পৰিছোঁ আৰু বৰ্তমান আমি বহি আছোঁ প্ৰকাণ্ড শিলৰ ওপৰত বহি আছোঁ এইটো চব শিলৰ ওপৰত বহি আছোঁ এটা এতিয়াও আমি বহুত দূৰ আছে যাবলৈ ৱাটাৰফলটো পাবলৈ একদম নাগালেণ্ডৰ পাহাৰৰ মাজত আমি এতিয়া বৰ্তমান বহি আছোঁ এইটো আমাৰ লগত আছে অনুপ এইটো নাগালাগা আছে অলপ কেনেকুৱা আছে ভাল আছে আপোনালোকো আহক ইয়ালৈ বৰ ধুনীয়া পৰিৱেশ এটা বেলেগত বহুত দূৰ যাব দৰকাৰ নাই আমাৰ বহুলাতে আছে বহুলা একেবাৰে কাষতে বেকাজানতে প্ৰায় বেকাজানৰ পৰা প্ৰায় 4 কিলোমিটাৰমান আপোনালোক পাহাৰৰ ভিতৰলৈ আহিব লাগিব তেতিয়া পাব এইটো চাওক আপোনালোকে কি এক ধুনীয়া পৰিৱেশ কি মনোমোহা পৰিৱেশ মই আছোঁ একদম পাহাৰৰ ওপৰত এটা নিজৰা বৈ আহিছে এখন আচলতে তললৈ আমাৰ নদী হৈছে এখন এতিয়া এক ধুনীয়া পৰিৱেশ আপোনালোকে আহিব ইয়ালৈ এক ধুনীয়া আপোনালোকে বহুত দূৰ যাব দৰকাৰ নাই আমাৰ ইয়ালৈ আহক আপোনালোকে সময় অতিবাহিত কৰিব পাৰিব চাওক কেনেকুৱা এটা মনোৰম দৃশ্য নিচে ওচৰতে থকা আমাৰ ব'লক এতিয়া পুনৰ গৈ থাকোঁ আমি আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব সম্পূৰ্ণকৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ চেনেলটো নেপাহৰিব আৰু কাষতে থকা ঘণ্টিটো আপোনালোকে বজাই দিব আমি এনেদৰে গৈ আছোঁ নদীৰ মাজে মাজে ধৰি লওক আপোনালোকৰ ৱাটাৰফলটো আছে ৱাটাৰফলটোৰ কাষতে এখন ৱাটাৰফলটো আপোনালোকক অলপ পিছত আমি দেখাম চাওক কি ধুনীয়া এক পৰিৱেশৰ মাজত আছোঁ আমি পাহাৰৰ মাজত এনেদৰে ঘূৰি ফুৰা মজাই বেলেগ আপোনালোকো আহিব সৰু সৰু বহুত আছে ইয়াত ৱাটাৰফল আপোনালোকে যাব নালাগে কোনো ধৰণৰ বেলেগ জেগালৈ আমাৰ ইয়ালৈ আহক আপোনালোকে সময় অতিবাহিত ধুনীয়াকৈ কৰিব পাৰিব বিশেষকৈ বাৰিষা দিনত আহিলে আপোনালোকে ইয়াত ভালদৰে সময়বোৰ পাৰ কৰিব পাৰিব ব'লকচোন আপোনালোকে চাই থাকক কেনেকুৱা লাগে চাৰিওফালে পাহাৰ ওখ ওখ পাহাৰ এক ধুনীয়া পৰিৱেশ মনোৰম দৃশ্য আপোনালোকে চাওক এইফালে পাহাৰ তাৰ ওপৰলৈ উঠি উঠি গৈ আছোঁ মই আহক গৈ থাকোঁ পুনৰ আপোনালোকে চাওক মোৰ যথেষ্ট ভাগৰ লাগিছে কিন্তু আপোনালোকৰ কাৰণে দেখাবৰ কাৰণে আহিছোঁ আহিব আপোনালোকো তালৈ ভাল লাগিব নিশ্চয় চাওক এক লুংলুঙীয়া পাহাৰৰ মাজে মাজে এটা পথ লুংলুঙীয়া পথ চাৰিওফালে ঘন জংঘল চাওক এক ধুনীয়া পৰিৱেশ আপোনালোকে কিদৰে আমি বগাবলগীয়া হৈছে ওখ পাহাৰ এনেকৈ ওপৰলৈ যাবলগীয়া হৈছে চাওক কি এক কষ্টকৰ যাত্ৰা লাগেকৈ গৈ আছে লুংলুঙীয়া পাত ৰাস্তা এইটো আপোনালোক আহিব ভাল লাগিব ইয়াত আহি
যথেষ্ট এক ধুনীয়া পৰিৱেশ। এইফালে তললৈ চাওক ডাঙৰ, আমি পাহাৰৰ ওপৰত আছোঁ। এইফালে চাওক, এইফালে দ খাৱৈ, এইফালে চাওক। আমি বৰ্তমান আছোঁ এক ধুনীয়া পৰিৱেশৰ মাজত। এইফালে চাওক আমাৰ তলৰ ফালে এইফালে খানা বনি আছে, আমি খাম ইয়াতে। পাহাৰৰ মাজত এনেদৰে খোৱাৰ আমেজে এটা সুকীয়া। আপোনালোকো আহিব, এক ধুনীয়া আপোনালোকৰ অভিজ্ঞতা হ'ব। একদম পাহাৰৰ মাজৰ নদীৰ মাজত আপোনালোকে যদি এনেদৰে খানা খাবলৈ পায়, আপোনালোকে ভাবক এক কেনেকুৱা এটা ধুনীয়া, মনটো কেনেকুৱা এটা ধুনীয়া লাগিব। গতিকে আপোনালোকে আহিব আৰু ভিডিঅ'টো শেষলৈকে চাব। এনেদৰে অৱশেষত আমি আহি পালোহি সেই ৱাটাৰফলটোৰ নিচেই কাষত, আৰু তাতে আমি খানাৰ ব্যৱস্থা কৰিছিলোঁ। বৰাই আমাক সকলো ৰেডি কৰি দিছিল খানা বনাই। আমি যথেষ্ট ভাগৰ লাগিছিল আৰু ভোক লাগিছিল, গতিকে আপোনালোকক সেইখিনি দেখুৱাব নোৱাৰিলোঁ।